মাজনী উঠিছনে? উঠ সোনকালে, আজি তোৰ ইণ্টাৰভিউ নাই জানো? আই উঠ উঠিছনে? 8 বাজি যাবৰে হ'লচোন। সোনকালে উঠ আৰু মোক চাহ একাপ দে। কিয়নো ৰাতিপুৱা ৰাতিপুৱা চিঞৰি থাকা মই গম পাওঁ নহয় মোৰ ইণ্টাৰভিউ আছে বুলি। মেইন তোমাৰ চাহকাপহে, মই জানো নহয়। কি কৰিবি, তোৰ হাতৰ চাহকাপ নাখালে দেখোন মোৰ গাটোৱে ভাল নালাগে। আই হ'ব মই বিয়া হোৱাৰ পিছত কাৰ হাতৰ চাহ খোৱা দেখিম নহয়। চাবি দেই, তোক বিয়া দিয়াৰ পিছত মই বাপেকে চাহে এৰি দিম। এইবোৰ বিয়া চিয়া কথা কৈ নাথাকিবা দেই। যেতিয়ালৈকে মই চাকৰি এটা কৰি নিজৰ ভৰিত নিজে থিয় হ'ব নোৱাৰো, তেতিয়ালৈকে মই এইবোৰ বিয়া বাৰুৰ কথা নাভাবো। কিন্তু আৰু মোক কিন্তু কৈ নাথাকিবা। হ'ব দে আই, সকলো তোৰ মতেই হ'ব। মাত্ৰ তই মোক এতিয়া চাহ একাপ দে সোনকালে। দে দেশখনত কিবা শান্তি নাইকিয়া হলো। চাৰিওফালে এই ধৰ্ষণ বলাৎকাৰৰ ঘটনাবোৰ ইমান বাঢ়িব লাগিছে। এইবোৰ শুনিলে মোক খঙে উঠে। আমাৰ ছোৱালীবোৰৰ একেবাৰে শান্তি নাইকিয়া হৈ গৈছে। আমিবোৰ হাতৰ পুতলাহে। ঐ, তইনো ইমান খং খাইছ কিয়? আমাৰ ইয়াত এইবোৰ হোৱা নাই নহয়। কি মানে আছে আমাৰ ইয়াত যে এইবোৰ নহব? এই মানুহবোৰে কিমানৰ জীৱন ধ্বংস কৰি আছে। তই ঠিকেই কৈছ। এইবোৰ দেখিলে শুনিলে কিবা বুকুখন বিষাই যায়। আই, তোলে ভয়ো লাগে। আচলতে এইবোৰ কথা ছোৱালী থকা মাক দেউতাকেহে গম পায়। কি যে দুৰ্দশা হয় নহয় তেওঁলোকৰ। এই পিশাচবোৰে এইবোৰ কথা ক'ত গম পাব? চবকে ফাঁচি দিব লাগে। চবকে ফাঁচি দিব লাগে। মোৰ দেৰি হৈছে দেউতা, মই যাওঁ। যা ভালকৈ দিবি দেই, যা। ঐ যা বাৰু, পিছে আজি চাহত এই চেনিকণহে বৰ কমকৈ দিলি। হেৰি কিহত চেনি খোৱা কথা কৈছে? আপুনি দেখোন চাহেই নাখায়। চাবি দেই, তোক বিয়া দিয়াৰ পিছত মই বাপেকে চাহে এৰি দিম। আৰু ইমান সময়ৰ পৰা আপুনি কাৰ লগত কথা পাতি আছে?
মেইন তোমাৰ চাহকাপহে মই জানো নহয় আমাৰ ঘৰৰ লক্ষ্মীজনী আমাৰ সকলোৰে মৰমৰ পুতলাজনী হয়তো সদায় ওলাই যায় নিজৰ কৰ্মস্থলীলৈ বা নিজৰ বিভিন্ন কামত কিন্তু তাই সুকলমে ঘৰলৈ ঘূৰি অহাৰ কিমান শতাংশ নিশ্চয়তা থাকে ক'ব পাৰিবনে কিয় এই একবিংশ শতিকাটো ছোৱালীজনী ঘৰলৈ অহা অলপ পলম হ'লেই বুকু কপে মাক দেউতাকৰ কিয় ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত আজিও মহিলাৰ সুৰক্ষাৰ বাবে চিন্তিত দেশৰ সচেতন নাগৰিক প্ৰতিটো খোজতে মহিলাই কিয় নিজৰ সুৰক্ষাৰ বাবে ভাবিব লগা হয় ক'ৰবাত যেন কিবা এটা আশোৱাহ ৰৈ আছে ক'ৰবাত যেন কিবা এটা এতিয়াও হ'বলৈ বাকী আছে কিন্তু কি আপোনালোকে নিজে বিবেচনা কৰক কি কৰিলে এজনী ছোৱালীৰ মাক দেউতাকে ছোৱালীজনী ভালে কুশলে ঘৰ পাবহি বুলি নিশ্চিন্ত মনে থাকিব পাৰে কি কৰিলে এগৰাকী মহিলাই মাজৰাতিও নিজক সুৰক্ষিত অনুভৱ কৰিব পাৰে নিজেই ভাবকচোন এবাৰ আমিও সমাধানৰ অপেক্ষাত আছোঁ আমিও সমাধানৰ অপেক্ষাত আছোঁ